এই ৰ এই ক'ত যাওঁ তই? স্যার কোনফালে যাওঁ? এই ইয়াত আমার ঘর ইয়াতে ইয়াত ক'ত? এইখিনিতে ক'ত? মানে এইখিনা কোৱা এই সাইনবোর্ডখন দেখিছে? কোনখন? এই সাইনবোর্ডখন যে আছে দেখিছোঁ এইফালে সেইফালে এই সাইনবোর্ডখনৰ পৰা আপুনি লেফ্ট সাইডে গৈ রাইট সাইডে এটা গলি সোমাই গৈছে। আচ্ছা সেই রাইট সাইডে গলিটোলৈ গৈ আচ্ছা লেফ্ট সাইডে এখন দোকান আছে। আচ্ছা সেই লেফ্ট সাইডৰ দোকানখনত যদি আপুনি অকমান ৱেইট কৰে ৰাইট সাইডৰ পৰা এখন বাছ আহিব। সেই বাছখনত উঠিলে 3 মিনিটত আমাৰ ঘৰ পাই যাব। মানে কি ক'লা তোমাৰ ৰাইট চাইডে লেফ্ট চাইডে গলি এনেকা এনেকা ঐ ক'ত গ'ল এইকেইটা? ক'ত গ'ল? মোক ঠগি পলাই গ'ল। আহক মত পেকি ক'ত তই? লাইচেন্স আছে? উলিয়া জলদি ওলা। দেৰি নকৰ, মোৰ বেলেগ গাড়ী ধৰিব লাগিব ন। আৰচি ঠিক আছে, পলিউশ্যন ইঞ্চুৰেঞ্চ ঠিক আছে, ভোটাৰ আইডি ভোটাৰ আইডি না 18 বছৰ নহ'লে বাইক চলাব নোৱাৰি ন। পান কাৰ্ড, আধাৰ কাৰ্ড দিয়া জলদি। আধাৰ কাৰ্ডখন মেইন মোবাইলত আছে দিয়া, ওলোৱা বেগেতে। লাইটৰ বিল দেখা, ঘৰৰ লাইটৰ বিল। পঢ়া শুনা কিমান কৰিলি? 12 পাছ। চাৰ্টিফিকেট দেখা। এডমিটখন, ৰেজিষ্ট্ৰেশ্যন ঠিক আছে। ইমান খিনি যে কাগজ পত্ৰ থকাৰ পিছত পলাই আছিলি কেলে? চাৰ্জাৰ পাহৰি গ'লো, তাৰ মোবাইলত চাৰ্জ নাই, মোবাইল চাৰ্জ হয় কি? ট্ৰিপল চি স্যার কি কথা কয়? ক'ত ট্ৰিপল চি? তিনিটা আছে দেখোন। এইটো স্যার, এইটো মোৰ বাচ্চা, এইটো মোৰ ল'ৰা হয় স্যাৰ। তোৰ বাচ্চা এইটো? স্যার এই দেখা নাই কান্দি আছে স্যাৰ। ইমান ডাঙৰ যে? স্যাৰ কি ক'ম, যেতিয়া ই জন্ম হৈছিলে ন, তেতিয়া ই জন্ম হোৱাৰ আগত মানে চিনেমা হলত 60 মেৰা 60 চিনেমা লাগি আছিলে স্যাৰ। তো ইয়াৰ মাকে মই 60 মেৰা 60 চিনেমা চাই আছিলো স্যাৰ। তো জন্ম হোৱাৰ পিছত হাতী নিচিনা ডাঙৰ হৈ গ'ল। স্যাৰ স্যাৰ এই কি বুলি মাক হয়, ইয়াৰ মাক হয় বাপেক সম্বন্ধ পাতি নহয় আৰু তই কিবা এটা। আপুনি মা? এই সম্বন্ধ পাতি না, মাক হয় বাপেক হয় কিবা এটা। মাকটো দেখোন পুতাকতকে সৰু দেখোন। মাকৰ গাখীৰ সেই বাপেক হয় পাবলগীয়া হৈ আছে, কি কৰিম আৰু এতিয়া স্যাৰ। ল'ৰা দেখোন গাখীৰ খায়ে আছে। মাৰি দিব হে।